নলবাৰী জিলা প্ৰবাদ অনুসৰি নল, বেৰিনা, খাগৰি আদিৰে ভৰপূৰ বাবে ঠাইখনৰ নাম নলবাৰী হৈছিল আৰু সেই নামৰ পৰাই পিছলৈ জিলাখনৰ নাম হৈছিল। এই জিলাৰ মূল আকৰ্ষণ শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয় আৰু এই জিলাৰে নাথকুছিত এটা পলিয়েষ্টাৰ উদ্যোগ আছে। আনহাতে এই জিলাৰ প্ৰধান শিল্প উদ্যোগ হ'ল বাঁহ বেতৰ সঁজুলি নিৰ্মাণ, নাৰিকলৰ আহৰ সামগ্ৰী, পলিয়েষ্টাৰ উদ্যোগ ইত্যাদি। কাছাৰ জিলা জানিব পৰা মতে ডিমাচা কছাৰীসকলৰ নাম অনুসৰি ঠাইখনৰ নাম কাছাৰ হয়। বৰাক উপত্যকাৰ এই জিলাখনৰ বাঁছকান্দি অঞ্চলত প্ৰাকৃতিক গেছ পোৱা যায় আৰু এই বাঁছকান্দিতে বৰাইল অভয়াৰণ্য আৰু ইছলামিক শিক্ষা কেন্দ্ৰ অৱস্থিত। আনহাতে ইয়াৰ শিলচৰ নগৰত অসম বিশ্ববিদ্যালয়, শিলচৰ অভিযান্ত্ৰিক মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয় আৰু NIT শিলচৰ আছে। এই জিলাৰ মূল পৰ্যটনস্থলী হ'ল খাছপুৰ, য'ত কছাৰী ৰাজধানীৰ স্থাপত্য পোৱা যায়, বৰাইল অভয়াৰণ্য, বৰাক সংৰক্ষিত বনাঞ্চল ইত্যাদি। হাইলাকান্দি জিলা কান্দি শব্দৰ অৰ্থ পাৰ, ধলেশ্বৰী নদীৰ কান্দি অৰ্থাৎ পাৰত আলি বান্ধি সীমা নিৰ্ধাৰণ কৰা হৈছিল বাবে ঠাইখনৰ নাম হাইলাকান্দি হৈছিল বুলি জানিব পৰা যায়। আৰু এই জিলাৰ পঞ্চগ্ৰামত এটা কাগজ কল আছে আৰু ইয়াত প্ৰচুৰ পৰিমাণে বাঁহ বেত উৎপন্ন হয়। আটাখাল সংৰক্ষিত বনাঞ্চল আৰু ইনাৰ লাইন সংৰক্ষিত বনাঞ্চল এই জিলাৰে অন্তৰ্গত। কৰিমগঞ্জ জিলা এই জিলাৰ নামৰ বৈশিষ্ট্য হ'ল গঞ্জ মানে বজাৰ। কৰিম নামৰ এজন ব্যক্তিৰ বজাৰ অৰ্থাৎ কৰিমৰ বজাৰ নামৰ পৰাই কৰিমগঞ্জ হোৱা বুলি জানিব পৰা যায়। ভাৰত বাংলাদেশৰ সীমামূৰীয়া অঞ্চলত অৱস্থিত এই জিলাখন চাহপাত আৰু বাঁহ বেতৰ সঁজুলিৰ বাবে বিখ্যাত। এই জিলাৰ পাথাৰকান্দিত খাৰুৱা তেলৰ পুং আছে। আনহাতে এই জিলাৰ আমটিলা অঞ্চলত প্ৰাকৃতিক গেছৰ সন্ধান পোৱা গৈছে। ইনাৰ লাইন সংৰক্ষিত বনাঞ্চলৰ কিছু অংশ এই জিলাত পৰে আৰু এই জিলাৰ দক্ষিণাঞ্চলক ধলেশ্বৰী বন্যপ্ৰাণী উদ্যান বুলিও অভিহিত কৰা হয়। চৰাইদেউ জিলা এই চৰাইদেউ নামটো আহোম ভাষাৰ শব্দ চে ৰাই দয়, যাৰ অৰ্থ হ'ল পাহাৰত জিলিকি থকা চহৰ, ইয়াৰ পৰাই উৎপত্তি হৈছে বুলি জনা যায়। আহোমসকলে এসময়ত ৰংপুৰৰ পৰা ৰাজধানী তুলি নি চৰাইদেউত পাতিছিল আৰু শিৱসাগৰ জিলাৰ পৰা 2015 চনত পৃথক হোৱা এই চৰাইদেউ জিলা মূলতঃ আহোম স্বৰ্গদেউসকলৰ মৈদামৰ বাবে বিখ্যাত। আনহাতে এই সম্পূৰ্ণ জিলাখন জুৰি পূবা পশ্চিমাকৈ ঐতিহাসিক ধোদৰ আলি পাৰ হৈ গৈছে। এই জিলাৰ উল্লেখনীয় বনাঞ্চল হ'ল দিল্লী আৰু অভয়পুৰ সংৰক্ষিত বনাঞ্চল। মাজুলী জিলা 2016 চনত গঠিত এই মাজুলী জিলা ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা। মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ উদ্যোগত গঢ় লৈ উঠা সত্ৰসমূহক লৈ এই মাজুলী হ'ল মহাপুৰুষীয় বৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতিৰ পীঠ কেন্দ্ৰ। সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাদেৱৰ মতে মা অৰ্থাৎ মা লক্ষ্মী আৰু জুলি মানে জোলঙা বা ভঁৰাল এই দুই শব্দ মিলি মাজুলী হোৱা বুলি জনা যায়। অৰ্থাৎ এসময়ত শস্যে মৎস্যে নদন বদন মাজুলী। সৰ্বমুঠ 65খন সত্ৰৰ বৰ্তমান কাৰ্যক্ষম হৈ থকা 22খন সত্ৰৰে মাজুলীক সত্ৰ নগৰী বুলিও কোৱা হয়। দেশী বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণীয় এই মাজুলীৰ কেইখনমান উল্লেখযোগ্য সত্ৰ হ'ল আউনীআটী সত্ৰ, কমলাবাৰী, গড়মূৰ, দক্ষিণপাট, বেঙেনাহাটী, নৰসিংহ, বিহিমপুৰ সত্ৰ ইত্যাদি। আনহাতে কলা সংস্কৃতিত চহকী তথা মুখা শিল্পৰ বাবে বিখ্যাত এই মাজুলীৰ ৰাস মহোৎসৱ হ'ল এক অন্যতম আকৰ্ষণীয় উপাদান। শোণিতপুৰ জিলা বান ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজৰ যুদ্ধখনত সৈনিকৰ তেজ নৈৰ দৰে বৈ গৈছিল বাবে তেজ অৰ্থাৎ শোণিত নামৰ পৰাই শোণিতপুৰ নামটোৰ উৎপত্তি হৈছিল। আৰু কেইবাটাও আকৰ্ষণীয় উপাদানৰ ভিতৰত এই জিলাৰ কেইটামান উল্লেখযোগ্য আকৰ্ষণীয় উপাদান হ'ল নামেৰি ৰাষ্ট্ৰীয় উদ্যান, সোণাই ৰূপাই অভয়াৰণ্য, অগ্নিগড় চিত্ৰলেখা উদ্যান, দ পৰ্বতীয়াৰ শিলৰ তোৰণ, ব্ৰহ্মপুত্ৰৰ ওপৰত কলীয়া ভোমোৰা দলং ইত্যাদি। আৰু এই জিলাতে ভাৰতীয় বায়ুসেনাৰ বৃহৎ ছাউনি আছে। আৰু এই জিলাৰে কালিবাৰীত অসমৰ একমাত্ৰ মানসিক ৰোগীৰ চিকিৎসালয়খন অৱস্থিত। আৰু অসম বিখ্যাত বাৰেচহৰীয়া ভাওনাৰ বাবে এই জিলাৰ এক বিশেষ নাম আছে। বিশ্বনাথ জিলা জানিব পৰা মতে মুনি বশিষ্ঠই ইয়াত কাশীৰ দৰে এখন তীৰ্থ পাতিবলৈ মনস্থ কৰিছিল আৰু ইয়াক পিছলৈ গুপ্ত কাশী নামেৰে জনা গৈছিল আৰু পৰৱৰ্তী কালত ঠাইখন বিশ্বনাথ নামেৰে প্ৰসিদ্ধ হৈ পৰিছিল। এই জিলাৰ মূল বিশেষত্ব হ'ল এছিয়া মহাদেশৰ সৰ্ববৃহৎ মোনাবাৰী চাহ বাগিচা এই জিলাতে অৱস্থিত। আনহাতে এই জিলাত এখন কৃষি মহাবিদ্যালয় থকাৰ উপৰিও এই জিলা হ'ল স্বাধীনতা আন্দোলনৰ শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিদেৱৰ জন্মভূমি।
মৰিগাঁও জিলা প্ৰবাদ অনুসৰি এসময়ত এই অঞ্চলত কলেৰা, হাইজা আদি ৰোগত বহু মানুহ মৰি প্ৰায় শূন্য হৈ গৈছিল। এই মৰি শব্দৰ আলম লৈয়ে মৰিগাঁও নামটো হোৱা বুলি জনা যায়। আৰু এই জিলাতে পবিতৰা অভয়াৰণ্য অৱস্থিত। আৰু এই জিলাৰ মুখ্য আকৰ্ষণ জোনবিল মেলা, য'ত বস্তুৰ বিনিময়ত বস্তুৰ আদান প্ৰদান হয়। আনহাতে এই জিলাৰ এক অন্যতম আকৰ্ষণীয় উপাদান হ'ল হাডুক উলুমা সেতু আৰু জাগিৰোডৰ বিখ্যাত শুকান মাছৰ বজাৰ। হোজাই জিলা জানিব পৰা মতে এসময়ত ডিমাচা কছাৰীসকলে এই ঠাইখিনিত ৰাজত্ব কৰিছিল আৰু ডিমাচাসকলৰ একাংশ লোকে হোজাই শব্দটো উপাধি হিচাপে ব্যৱহাৰ কৰিছিল। আৰু সেই হোজাই শব্দৰ পৰাই ঠাইখনৰ নাম আৰু জিলাখনৰ নাম হৈছিল। এই হোজাই জিলাৰ আটাইতকৈ ডাঙৰ চহৰ লামডিং মূলতঃ এক ৰেল নগৰী। ইয়াত এটা ৰেলৰ জংচন আছে আৰু ইয়াতে সংমণ্ডলীয় সদৰ কাৰ্যালয় আছে। আনহাতে এই হোজাই জিলাৰ এটা উল্লেখনীয় শিল্প উদ্যোগ হ'ল খাচী বা অগৰু গছৰ পৰা মূল্যৱান তেল নিষ্কাশনৰ উদ্যোগ। আৰু এই তেল বিশ্বৰ বিভিন্ন ঠাইলৈ ৰপ্তানি কৰা হয়। কামৰূপ মহানগৰ জিলা অসমৰ আটাইবোৰ জিলাৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় আৰু ব্যস্ত জিলাখনেই হ'ল কামৰূপ মহানগৰ জিলা। কাৰণ এই সমগ্ৰ জিলাখনেই গুৱাহাটী মহানগৰ ৰূপে বিস্তাৰিত হৈ আছে। আৰু এই গুৱাহাটী মহানগৰীতে অসমৰ ৰাজধানী দিছপুৰ অৱস্থিত, অৰ্থাৎ অসমৰ প্ৰাণকেন্দ্ৰস্বৰূপ গুৱাহাটী মহানগৰী, যাক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয়। জানিব পৰা মতে মহাদেৱ শিৱৰ শাপত কামদেৱ ভস্ম হৈ শিৱৰ আশীৰ্বাদত পুনৰ পূৰ্বৰ ৰূপ পোৱা আখ্যান অনুসৰি এই জিলাৰ নাম কামৰূপ হোৱা বুলি প্ৰবাদ আছে। এই কামৰূপ মহানগৰ তথা গুৱাহাটী মহানগৰী কৈ শেষ কৰিব নোৱাৰা বিভিন্ন আকৰ্ষণীয় উপাদানবোৰৰ ভিতৰত কেইটামান উল্লেখনীয় উপাদান হ'ল ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাটৰ দলং, চিৰিয়াখানা, গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ, অসমৰ প্ৰথম বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কটন বিশ্ববিদ্যালয়, নুনমাটিত থকা তেল শোধনাগাৰ, বিখ্যাত কামাখ্যা মন্দিৰ, উমানন্দ, বশিষ্ঠাশ্ৰম, গুৱাহাটী তাৰকাগৃহ, সুদৃশ্য বালাজী মন্দিৰ, নৱগ্ৰহ মন্দিৰ, একলেণ্ড পাৰ্ক, দীপৰবিল পক্ষী উদ্যান, বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম, সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম, পাঞ্জাবাৰীৰ শংকৰদেৱ কলাক্ষেত্ৰ, কাহিলীপাৰাৰ জ্যোতিচিত্ৰ বন, গুৱাহাটীৰ খানাপাৰাস্থিত ছায়েন্স মিউজিয়াম, সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰ আৰু আটাইতকৈ আকৰ্ষণীয় গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ৰৌপৱে সেৱা। অসমৰ জিলাসমূহৰ বিশেষত্ববোৰ চাই আপোনাৰ কেনে লাগিল? যদি আপোনাৰ জিলাৰ কিবা বিশেষত্ব থাকি গৈছে তেনেহলে তলত কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব। আৰু ভিডিঅ'টো চাই ইমানখিনি সময় দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ।